নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ৬ষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মাই লেণ্ড নামৰ কবিতাটো অধ্যয়ন কৰিবলৈ ওলাইছোঁ। মই আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পোনপ্ৰথমেই এই কবিতাটো অধ্যয়ন কৰোঁ। মাই লেণ্ড। মাই লেণ্ড শব্দৰ অৰ্থ হৈছে মোৰ মাতৃভূমি। লেণ্ড মানে মাটি বা মাতৃভূমি বা মোৰ দেশ। লেণ্ড মানে মোৰ দেশ বা মোৰ মাতৃভূমি। She is rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. No men than hers are braver, her women's hearts never waver. I would freely die to save her and think my lot divine. এতিয়া আমি কবিতাটো লাইন বাই লাইন শাৰী শাৰীকৈ অসমীয়ালৈ অনুবাদ কৰিম। She is rich and rare land. She মানে কবিগৰাকীৰ মাতৃভূমি, মাতৃভূমিৰ বিষয়ে কৈছে। She is rich and rare land. কবিয়ে নিজৰ মাতৃভূমিক এখন খুব চহকী, ধনী, ৰিচ মানে ধনী আৰু ৰেয়াৰ লেণ্ড বুলি কৈছে, মানে বিৰল এখন দেশ বুলি কৈছে। কবিয়ে নিজৰ মাতৃভূমিক বা দেশক এখন খুব চহকী আৰু বিৰল দেশ বুলি উল্লেখ কৰিছে। Oh, she is a fresh and fair land. আৰু কবিগৰাকীৰ মাতৃভূমি এখন খুবেই ফ্ৰেছ মানে সজীৱ বা সতেজ। কবিগৰাকীৰ মাতৃভূমি কেনেকুৱা হৈছে? সজীৱ বা সতেজ। এণ্ড ফেয়াৰ লেণ্ড আৰু খুবেই এখন ধুনীয়া দেশ। কবিৰ মাতৃভূমি খুবেই এখন ধুনীয়া দেশ আৰু এখন সজীৱ দেশ, সতেজ দেশ। She is a dear and rare land. আৰু কবিগৰাকীৰ বাবে নিজৰ মাতৃভূমিখন খুবেই মৰমৰ। ডিয়াৰ মানে মৰমৰ আৰু ৰেয়াৰ মানে হৈছে বিৰল। এনেকুৱা মাতৃভূমি আৰু পৃথিৱীৰ আন কোনো ঠাইতে পাবলৈ নাই। দিছ নেটিভ লেণ্ড অফ মাইন। তাৰমানে মোৰ এই নিজৰ মাতৃভূমিখন, জন্মভূমিখন খুবেই মৰমৰ আৰু বিৰল। এনেকুৱা ঠাই আৰু পাবলৈ নাই। তাৰপিছত আমি আহিছোঁ ছেকেণ্ড ষ্টেঞ্জালৈ। No man than hers are braver, her women's hearts never waver. No man than hers are braver. অৰ্থাৎ কবিয়ে নিজৰ মাতৃভূমিৰ মানুহবিলাকক খুব সাহসী বুলি উল্লেখ কৰিছে আৰু তেওঁলোকৰ সমান সাহসী পৃথিৱীৰ কোনো ঠাইতেই নাই। No man than hers are braver. তাৰমানে তেওঁৰ মাতৃভূমিৰ, কবিগৰাকীৰ মাতৃভূমিত যিসকল লোকে বাস কৰে সেই লোকসকল অত্যন্ত সাহসী আৰু তেনেকুৱা সাহসী মানুহ পৃথিৱীৰ আন কোনো ঠাইতে পাবলৈ নাই। Her women's hearts never waver. আৰু তেওঁৰ মহিলাসকলৰ অন্তৰবোৰ কেতিয়াও ৱেভাৰ মানে দুৰ্বল হৈ পৰা। তেওঁৰ মাতৃভূমিৰ মহিলাসকলৰ হৃদয়বোৰ বা অন্তৰবোৰ কেতিয়াও দুৰ্বল হৈ নপৰে। তাৰমানে তেওঁৰ মাতৃভূমিৰ মহিলাসকলো খুবেই সাহসী হয় আৰু সেইকাৰণে তেওঁলোকৰ অন্তৰবোৰ কেতিয়াও দুৰ্বল হৈ নপৰে। তাৰমানে কবিয়ে ক'ব বিচাৰিছে যে তেওঁৰ মাতৃভূমিৰ যিসকল পুৰুষ আছে সেইসকল খুবেই অত্যন্ত সাহসী আৰু লগতে তেওঁৰ মাতৃভূমিৰ মহিলাসকলো খুবেই সাহসী। I would freely die to save her and think my lot divine. I would freely die. কবিয়ে কৈছে যে কবিয়ে হাঁহি মুক্ত মনেৰে মৃত্যুবৰণ কৰিব। টু ছেভ হাৰ, ছেভ মানে ৰক্ষা কৰা, হাৰ মানে হৈছে তেওঁৰ নিজৰ মাতৃভূমি। নিজৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ কবিয়ে হাঁহি মুক্ত মনেৰে মৃত্যুবৰণ কৰিব। এণ্ড থিংক মাই লট ডিভাইন। আৰু এইটো তেওঁৰ এটা স্বৰ্গীয় দায়িত্ব বুলি গণ্য কৰিব। তাৰমানে তেওঁ যদি নিজৰ মাতৃভূমিৰ বাবে মৃত্যুবৰণ কৰিব পাৰে সেইটো তেওঁৰ বাবে এটা স্বৰ্গীয় অনুভূতি হ'ব বা স্বৰ্গীয় এটা কৰ্তব্য হ'ব। আৰু এই কবিতাটো লিখিছে থমাছ অছবৰ্ণ ডেভিছ। থমাছ অছবৰ্ণ ডেভিছে
এই কবিতাটো লিখিছে এতিয়া আমি এই কবিতাটোৰ লগত জড়িত কেইটামান প্ৰশ্ন উত্তৰ লিখিম ইয়াতে আছে আমাৰ লেসন 4 মাই ল্যান্ড তো প্ৰশ্ন উত্তৰ কেইটা আমি চাইছো Number 1 answer the following questions তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া A number according to the poet who are the bravest men according to the poet কবিৰ মতে who are the bravest men অৰ্থাৎ কবিৰ মতে কোন বিলাক মানুহ আটাইতকৈ bravest মানে সাহসী কবিৰ মতে কোন বিলাক লোক আটাইতকৈ সাহসী Answer ইয়াৰ উত্তৰটো হৈছে According to the poet the men of his country are the bravest According to the poet the men of his country are the bravest কবি গৰাকীৰ মতে According to the poet মানে কবি গৰাকীৰ মতে the men of his country are the bravest মানে তেওঁৰ দেশৰ মানুহ country মানে দেশ তেওঁৰ দেশৰ মানুহ বিলাক অৰ্থাৎ লোকসকল আটাইতকৈ বেছি সাহসী কবিৰ মতে তেওঁৰ দেশৰ মানুহ বিলাক আটাইতকৈ বেছি সাহসী ইয়াৰ পিছত আহিছো আমি question number B নম্বৰ প্ৰশ্নলৈ আমি আহিছো when will the poet consider his lot divine when will the poet consider his lot divine কবিয়ে কেতিয়া মানে তেওঁৰ দায়িত্বটো স্বৰ্গীয় বুলি অনুভৱ কৰিব তেওঁৰ কৰ্তব্যটো divine মানে স্বৰ্গীয় বুলি গণ্য কৰিব Answer ইয়াৰ উত্তৰটো হৈছে The poet will consider his lot divine কবিয়ে তেওঁৰ দায়িত্বটো স্বৰ্গীয় দায়িত্ব বুলি ভাবিব বা অনুভৱ কৰিব when he would freely die to save his native land when he would freely die to save his native land মানে নিজৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ যেতিয়া তেওঁ মুক্ত মনেৰে মৃত্যুবৰণ কৰিব তেতিয়া তেওঁৰ দায়িত্বটো স্বৰ্গীয় দায়িত্ব বুলি ভাবিব C number How do you know that the poet loves his country How do you know that the poet loves his country তুমি কেনেকৈ জানিলা যে কবিয়ে তেওঁৰ দেশখনক ভাল পায় তুমি কেনেকৈ জানিবা যে কবিয়ে তেওঁৰ দেশখনক ভাল পায় ইয়াৰ উত্তৰটো হৈছে because he is ready to die for his country কাৰণ he is ready to die for his country মানে কাৰণ তেওঁ তেওঁৰ দেশখনৰ বাবে মৃত্যুবৰণ কৰিবলৈ সাজু হৈ আছে তাৰ পৰা গম পায় যে তেওঁ নিজৰ দেশক ভাল পায় ইয়াৰ পিছত আহিছো আমি question number D what is the poem about কবিতাটো কিহৰ বিষয়ে লিখা হৈছে what is the poem about কবিতাটো কিহৰ বিষয়ে লিখা হৈছে ইয়াৰ আনসাৰটো হৈছে the poem is about loving one's native land the poem is about loving one's native land কবিতাটো হৈছে নিজৰ দেশক ভাল পোৱাৰ প্ৰতি মানে কবিগৰাকীৰ নিজৰ দেশক ভাল পোৱাৰ প্ৰতি মানে স্বদেশ প্ৰেম যে নিজৰ দেশক ভাল পায় সেই বিষয়ে এই কবিতাটো লিখা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅটো ইমানতে সামৰিছো আশা কৰো এই ভিডিঅটোৰ জৰিয়তে তোমালোক উপকৃত হৈছা আৰু মোৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ